নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই মনোজ বৰাই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম কিদৰে কম ঠাইতে বিজ্ঞানসন্মতভাৱে কুকুৰা পালন কৰিব পাৰি। এই সম্পৰ্কে মই আপোনালোকক দেখাম। এই ভিডিঅ'টো চাই আপোনালোক নিশ্চয় উপকৃত হ'ব আৰু আপোনালোকেও সেই মই আজি দেখুওৱা ধৰণৰ চিষ্টেমত কুকুৰা পালন কৰিব পাৰিব একেবাৰে কম জেগাতে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পদ্ধতিত কুকুৰা পালন কৰাটো অতি সহজ হয়, কিয়নো অতি সীমিত জেগাৰহে প্ৰয়োজন হয়। এতিয়া আহক বন্ধু বান্ধৱীসকল, মই আপোনালোকক লগতে দেখাই দিছোঁ ইয়াত কিদৰে এই গঁৰালটো প্ৰস্তুত কৰা হৈছে। আচলতে ই এটা লোহাৰে নিৰ্মিত এটা সজা হয় আৰু ইয়াতে এনেকুৱা ধৰণে ইয়াক ৰেডি কৰা হৈছে। চাওক, ইয়াতে এই কুকুৰাসমূহ ইয়াতে এইদৰে ৰখা হৈছে। আপোনাৰ এটা চেম্বাৰত দুজনীকৈ কুকুৰা ৰখা হৈছে আৰু ইয়াত এই ধৰণৰ প্লাষ্টিকৰ ফ্ৰেম ব্যৱস্থা কৰি পেলাই ইহঁতে ইয়াত দানা দিয়াৰ যিটো ব্যৱস্থা কৰি দিয়া হৈছে। তাৰপিছত ইয়াত এটা বিশেষত্ব হ'ল কি, ধৰক আমাৰ কুকুৰা পালন কৰিলে আমি দেখোঁ যে তলটো খুব লেতেৰা হৈ যায় আৰু পৰিষ্কাৰ কৰিবলৈকো অতি অসুবিধা হয়। তো ইয়াত পৰিষ্কাৰ কৰাৰ বিশেষ অসুবিধা নাই। চাওক, এই যিটো গঁৰাল আছে, গঁৰালটোৰ এই তেওঁলোকে যিখিনি মল ত্যাগ কৰে, যিখিনি বিষ্ঠা হয়, এই বিষ্ঠাখিনি এনেকৈ ইয়াত তলতে এনেকৈ জমা হৈ যায় আৰু 2-3 দিনৰ পিছতে সাৰি পেলাই সুন্দৰভাৱে পৰিষ্কাৰ কৰি দিব পৰা যায়। তাৰপিছত আৰু এইকেইটা বিশেষকৈ লেয়াৰ হয় আৰু ইহঁতে যিহেতু কণী পাৰে, দৈনিক এটাকৈ কণী পাৰে। এই কণীসমূহ কি হয়, এইফালেদি এই তলৰ যিখন জালনা আছে, এই জালনাখন অকণমান এঢলীয়াকৈ প্ৰস্তুত কৰা হৈছে আৰু ইয়াত চাওক, ইয়াতে আহি পেলাই কি হয়, যেতিয়া কণী পাৰে তাৰ পৰা কণীটো তলফালেদি গুচি আহি পেলাই ইয়াতে জমা হৈ যায়। তাৰপিছত ইয়াৰ পৰা তাক সুন্দৰভাৱে পিক আপ কৰিব পৰা যায়। গতিকে আৰু চাওক, বিশেষকৈ আমি যেতিয়া সৰু এটা সজাৰ ভিতৰত যেতিয়া আমি মুৰ্গী পালন কৰিম, তেতিয়া আমাৰ তেওঁলোকক পানী যোগানৰ ব্যৱস্থাটো অতিকে ইয়াত মনোযোগ দিবলগীয়া কথা হয়। চাওক, পানী যোগানৰ কিদৰে ব্যৱস্থা কৰা হৈছে। ইয়াত এইদৰে চাওক, এটা পাত্ৰ আছে, ইয়াতে পানী দিয়া হৈছে। তাৰপিছত ইয়াত এই পাত্ৰটোৰ লগত PVC পাইপ কানেক্ট কৰি আনি ইয়ালৈ দিয়া হৈছে আৰু ইয়াত চাওক, এই PVC পাইপৰ তলত কানেকশ্যনত ইয়াত কি কৰা হৈছে, এটা নজল আছে। এই নজলটোত এয়া চাওক, এই নজলটোত যদি সিহঁতে এনেকৈ মুখেৰে হেৰি কৰে নহয়, তেতিয়া কি হয়, ইয়াত এনেকৈ টুপটুপকৈ পানী আহে আৰু তাৰ পৰা সিহঁতে পানী খাব পাৰে। এই ধৰণৰ ব্যৱস্থা ইয়াত ৰখা হৈছে, গতিকে পানী দিবলৈও তেনেই সহজ হয়। গতিকে সিহঁতে অলপ দিন ইয়াতে ৰখাৰ পিছত প্ৰথমতে অকণমান পানী খোৱাত অসুবিধা হয়, কাৰণ সিহঁতে নাজানে তাত যে পানী আছে, কিন্তু 2-এদিন দেখাই দিয়াৰ পিছত সিহঁতে নিজেই গম পাই যায় আৰু তাৰ পৰা সুন্দৰভাৱে সিহঁতে নিজে ঠোঁটেৰে ঠুটিয়াই পেলাই পানী খাব পাৰে। মানে নজলটোত ঠোঁটেৰে এনেকৈ মাৰি দিয়াৰ লগে লগে কি হয়, পানী এটুপ এটুপকৈ আহে আৰু তাৰ পৰা তেওঁলোকে পানী খাব পাৰে। এনেই পানী পৰি নাথাকে। সেইটো মই সিহঁতৰ লগত ইমান পৰিচিত নহয়, সেইবাবে সিহঁতে অলপ ভয়ো খাই আছে, সেইটো কাৰণে পানী খোৱা নাই। পৰা হ'লে মই পানী খোৱাটো আপোনালোকক দেখাই দিবলৈ যত্ন কৰিছিলোঁ। চাওক, এইধৰণে অতি কম ঠাইৰ ভিতৰতে কুকুৰা পালন কৰি আপোনালোক যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰে। আৰু এই কুকুৰাসমূহৰ যিখিনি বিষ্ঠা হয়, এই বিষ্ঠাখিনি ইয়াক সুন্দৰভাৱে তাৰ পৰা বুটলি আনিব পৰা যায় আৰু সেইবিলাকক আনি পেলাই পাচলি যিখিনি কৰা হয়, সেই শাক পাচলি দি দিয়ে। গতিকে ইয়াতে চাওক, অতি সুন্দৰভাৱে শাক পাচলিখিনি যি কৰিছে, ইয়াতে সেই তাৰ যিখিনি বিষ্ঠা হয়, বিষ্ঠাখিনি এইবিলাকত প্ৰয়োগ কৰিব পৰা যায়। গতিকে এনেদৰে অতি কম জেগাৰ ভিতৰতে ইয়াত চাওক, এখন চদৰ ওপৰতে এই গোটেই সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। গতিকে এইধৰণে যদি আমি কুকুৰা পালন কৰোঁ, আচলতে যিবিলাকৰ ধৰক আমি ঘৰত ডিমৰ যিহেতু যথেষ্ট প্ৰয়োজন হয় আমাৰ, আৰু যিহেতু আমাক কম সময় মানে বহুত বেছি জেগাৰ আমাৰ সকলোৰে ঘৰত নাথাকে, বহুত জেগা নাথাকে। গতিকে কম জেগাৰ ভিতৰতে আমি এই ধৰণে যদি কুকুৰা পালন কৰিব পাৰোঁ, আমি যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰিম। আশা কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা লাভান্বিত হৈছে। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, মই এনেধৰণৰ যিখিনি মোৰ জীৱনত পোৱা বিভিন্ন ধৰণৰ অভিজ্ঞতা, যাৰ দ্বাৰা শিক্ষা লাভ কৰিব পাৰোঁ, এনেধৰণৰ ভিডিঅ' এই চেনেল যোগে মই সম্প্ৰচাৰ কৰাৰ যত্ন কৰোঁ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' আৰু আহিলে আপোনালোকে অতি সোনকালে ইয়াৰ ন'টিফিকেশ্যনসমূহ লাভ কৰে। ধন্যবাদ।